বৈকুণ্ঠ কুপাৰি হৰি যোগীৰ হৃদয়েৰি থাকা হৰি আইকানে তথাত কৰ্মত বিশ্বাস যাৰ হিয়াত থাকন্ত হৰি অতিশয় দূৰহন্ত তাৰ দূৰ তুমি দূৰহন্ত তাৰ অহংকাৰ থাক দেও সাক্ষাতে কৃষ্ণক পাই শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ যিটো জনে শুদ্ধ ভাৱে হৰি চৰণ লয়া হৰি কহু বুলি আছে হৰিৰ প্ৰসাদে সিটো বিঘ্নিৰ মুণ্ডত ভৰি দিয়া হৰি গুণ গায়া নাথে অভ্যগত ঈশ্বৰ হৰি কিমতে বুজিবা তাংক ব্যাপকত কিবা বিসৰ্জন এটা অন্তমূৰ্তি হৈ ন কেন মতে চিন্তিবা ৰাম বুলি সুদ কৰা মন ৰাম বুলি সুদ কৰা মন হৰি কৃষ্ণদেৱ পতিত পাৱন তোমাৰ বিনে নাহিকে আন বোলে একপত ভাও কৈ যে পৰম বস্ত্ৰ সেৱানে জানিব ইয়াতে হাঁহ ধোৱা পাণ অইনা অৰ্চনা ধূপ বন্তি বোলে ধান ফুল নিবন্ধ টোপোলা সহ এখন এই চৈতন্য ভাগৱতকে স্থাপন কৰা গৃহস্থসকলে জনাইছে ৰাইজ বোলে এটা জ্ঞাতি বোলে গঙাচল বোলে সাক্ষাতেশ্বৰ আপোনালোকক যিদিনা আদৰ আচাৰ কৰিবলৈ সৰ্বকাহিনা আনিব লাগিছিলে কাণে কণ্ঠে ভাৰ জুই আহিছে নিষ্পা দুই পোৱা মূল্য এয়া কোৱা দিয়াৰ শক্তি নাই আসন বসন মধুৰ বচন চৰণত সেৱা বদনত গোৱা এখনেই দিনাখনে গোহাৰি দিনা সকাম থাকি নিষ্কাম কৰা হয় নিষ্কাম কেনে কৰা হ'ব সকাম বুলিয়ে কৰা হৈছে সকামৰ কাৰণো কি বোলে বছৰি কৰি থকা বাঘে কৰ্ম থৰগুৰি ডাঙৰীয়া নামত এভাগে হাঁহ লৈ বোলে মন্ত্ৰ অভিষ্টি কৰি পাই লৈ আপোনালোকৰ ভকতবৃন্দ চৈতন্যৰূপে পুত্ৰ কৰি এখনেই চৈতন্য ভাগৱত স্থাপন কৰে আজি সেই থৰগুৰি ডাঙৰীয়া নামত টোপোলাটি সদুৱাইছে সদামূল তৰণে দিনবাৰ নিকট দুখুটি হ'ব পাৰে সকলোকে মৰ্ষণ কৰি থৰগুৰি ডাঙৰীয়া এই হাতকে পালন বুলি তেওঁলোকৰ ঘৰখনত যিখিনি অপায় মঙ্গল আছে নিলগত হওঁ নিলগতে দুৰাগত কৰি হোম অৰ্পণ কৰি ভালে ভালে কিবা কৰিবলৈ ৰাখিলে নাম লাগে হৰি নমো নমো নাৰায়ণ প্ৰসন্ন হওক হৰি মায়া নিজান আপোনাৰ মহিমা আপুনি ব্যয় কৰি দিয়ক কৰা পৰিত্ৰাণ আঁতৰো ভৈল হৰি বিষয়ে বিকল কৰি উদ্ধাৰ চৰণ কমল তোমাৰ মায়া হৰি কপট মূৰি গুচাই গৈ মায়া চুমি তোমাৰ চৰণে ভৰিলো জয় জয় বুলি মই অনাথক দয়া কৰা প্ৰমাণ দাস বুলি থবিনত সৈন্য ভিতৰত আমাৰ এই মুখতকৰ কাষতে নিয়োজন অপৰাধ নহন তৈলমে নাৰায়ণ নাৰায়ণ ইয়াতে বোলে তেওঁলোকে যিদিনা কায়া কষ্টে বতা আজি এই সেৱাকে কওঁতে বোলে ভুল ভ্ৰান্তি দুখুটি হৈছে যদিও ভগৱন্তৰ চৰণৰ জনতাই সৰ্বলোক মৰ্ষণ কৰি ভগৱন্তৰ এটা সন্তুষ্ট হৈ তেওঁলোকৰ ঘৰখনত যিখিনি অপায় মল আছে সেইখিনি লগত হ'ল লগতে দুৱাগত কৰি সোমৰ গাঁৱৰ মুখাদিনা গজেন্দ্ৰ উদ্ধাৰ কৰি গৈছে উদ্ধাৰ কৰি যাব লাগে বুলি গোহাৰি কৰি নোৱাৰিছে আৰু লগতে নোৱাৰিছে সাজ গোৱা পাণ অন্য আচনা যিজন তেওঁলোকে কায়া কষ্ট হ'ল সৰ্বগেহনা তাৰো সেই আভাস মাত্ৰ চিন্দ্ৰ খুৱাইছে ইয়াৰ যদি কোনোবাই দিনবাৰ নিকট দুখুটি হৈছে সেইখিনি মৰ্ষণ কৰি আৰু ভগৱন্তৰ বৈকুণ্ঠ ভালৰ সাজু দিয়া আছে ই বোলে চুওঁতে মেলোতে ধুওঁতে পখালোতে ভাগ যা কৰি অনেকখিনি হৰমন হ'ব পাৰে সেইখিনি সাজিও কমাই দিবলৈ আটাইসকলো কমাই দিবলৈ ভগৱন্তৰ নিজ বৈকুণ্ঠৰ ভাল গ্ৰহণ কৰিবলৈ আটাইসকলে নাব লাগে হৰি ভাল বোলে
যাৰ পুত্ৰ হবে হয়তো হৰিত হৰণে শুদ্ধভাৱে হৰিগুণ গায় দধি দুগ্ধ ঘৃত মধু নদীৰ জলস পিয়ে পিটিকনে পিটিক পায় উপৰি পুৰুষে যি আন নভনে আমি ভৰি তাত দিনৰ চাৰিপৰ ৰাতি চাৰিপৰ এক পৰ চিন্তুৰ নাই ইয়াত দেখিছে আজি আমাৰ চৌনাতি পুত্ৰই থলগুৰি লাগনে আমাৰ টোপোলাটি হুদুৱাইছে আৰু ভকত বৈষ্ণৱ চৰণটোৱে ভাগি সেৱা ধৰা হৈছে আমাৰো এখাই মাত দিছে বুলি আশংসা কৰা হয় ঘৰতেও কোন হ'লে বাঁহদেউ কোনলে চৰাচৰ জগত কোন ভিনে ভিনে পুজিলে কেৱ নাপায় ঈশ্বৰৰ কৃষ্ণ পুজিলে সমস্তে পায় দেৱতাই থকৰে ভকতৰ ঘৰ ভকতৰ গুঞ্জালে কিছুমানৰ ভকত ভাগৱত মহাবলন্ত পুখুৰীত পাৰ আছে আটাঘৰত পাৰ নাই এনে ভকতে জনাই তেওঁলোকৰ যিখিনি দুখ পুতি আছে সেইখিনি ভকতৰ বাবে খণ্ডন হ'ব লাগে আৰু বেলেগ পুনাফেৰি বোলে শিক্ষা বিষয়ে কোনোবাখিনি আই হৈছে কণ্ঠত আই হৈছে দুখ পুতি আছে সেইখিনি কণ্ঠ লৈ তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ আৰু চাকৰি সকলো বোলে চাকৰি বাকৰিৰ কাৰণে যি এই আশা আছে সেইখিনি বোলে ভগৱন্তই তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ কৰিব লাগে আগলৈকে এনে গুৰু ভকত সেৱা শুশ্ৰূষা কৰি মনোবাঞ্ছা পূৰ্ণ কৰি ভগৱন্ত সন্তুষ্ট হৈ আটাই হৰিয়া নিয়াব লাগে কিবা কৰিবলৈ আটাইকে নাব লাগে ভাল বোলে ষষ্ঠী খোজত হবে লুকাই দুখৰ হৈ পাপকাই দুখ হ'ব লাগে ইয়াতে জলগি থলগি গাতিকি বাতিকি ভেটি মাটি লোৱা হৈছে ভেটিনো কাৰ মাটিনো কাৰ সদলামণি সূৰ্যপতি অপৰাধ ওলাওঁতে সোমাওঁতে শৌচ আছে ভুল ভ্ৰান্তি দুখ পুতি হ'ব পাৰে সৰ্বৰ্ষ মৰ্ষণ কৰি বোলে গৰু খুচিকে এইবোৰ কামনা বাই বেটি খবৰ দীঘলী মাছ আছে ইও খাই দলপন হাগে সবন গধূলি পহন ব্যায়াম হ'ল লাগি পঢ়ালে ল'ৰাগী ইও বোলে বিজীৱনৰ ফুটে ৰৈ ৰমণি অনাখিনি হ'ব পাৰে সেইখিনি মন পাই নকয় ৰাতিপুৱা বাই বেটি খবৰ কিবা কৰিবলৈ আৰু এই অনপৱ সাৰ অনুময় কৰি আছে জগতৰ ধাৰ আই মাতি জগতৰ মাতি সিয় জন্মে কোলাই পাচি এতিয়া হয়তে খুলো লঘু আলহী ধুতি এভাগে কৈছে বোলে যুগে জলনে পন ৰাখে কিবা কৰিবলৈ আহে নাও লাগে ভাল বোলে হাজা মনে নোৱাৰে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ কল্পতৰ তাহান্ত বিনাই নাই পৰমগুৰু গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু মহাচৰাচৰ গুৰু হ'লে কিছু দেহনৰ ঠাই এপোৱা হাত দিয়াই লাগিব সন্ধিয়া লাগিছে নালাগিব সন্ধিয়া ভণ্ডা আছে তাৰ প্ৰতিও ধান থল নিবন্ধন পৰা লগে হেমকীসকলে যি মনে বাঞ্ছা কৰিছে মনৰ বাঞ্ছিত পূৰ্ণ হ'ব লাগে আৰু সেই থলগুৰি আমাৰ এই হাত পালন ভালে কৰে কিবা কৰিবলৈ গুৰু দেউতাই সন্তুষ্ট হৈ বছৰেকৰ অৰ্ধানত তেওঁলোকৰ ঘৰখনৰ যিখিনি অপায় মোৰ মাই মোৰ ৰাহু ভনী পেটি বিদৃষ্টি আছে সেইখিনি বোলে নিলগৰ ধৰি লগতে দুৱাগত কৰি মন পঢ়ি আগলৈ গুৰু ভকত সেৱা চাবলৈ আটাই কিছু হৰিজনী আমাৰ সেই কিবা কৰিবলৈ সমস্ত মাতহে বোলা হৈছে উৎসৱ কৰি হৰি হৰি বোলা হৰি কৃষ্ণ হৈছে